হাই ভিউৱাৰ্ছ, মই নাজমিন। আপোনালোকে চাই আছে ইউটিউব চেনেল ৰং এই জীৱনৰ। চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। কোকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰ, যাৰ কণ্ঠই পৰিচয়, যাৰ কণ্ঠই অসমীয়া সংগীত জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল। এই মহান শিল্পীগৰাকীৰ জন্ম হৈছিল 1941 চনৰ 30 জানুৱাৰীত শিৱসাগৰ জিলাৰ সোণাৰী নীলমণি বাগানত। তেওঁৰ পিতৃ আছিলে প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমী বৰঠাকুৰ। শিৱসাগৰৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত গুৱাহাটী কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰিছিল। তেওঁ নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছিল। 1955 চনৰ পৰা 1969 চনলৈ প্ৰায় 14টা বছৰে অসমীয়া সংগীত জগতখনক চহকী কৰি তুলিছিল তেওঁৰ কণ্ঠই। 1969 চনত দীপালী বৰঠাকুৰ শেষবাৰৰ বাবে লুইত নেযাবিও শীৰ্ষক গীতটি গাইছিল, কাৰণ ইয়াৰ পিছৰে পৰা তেওঁ মটৰ নিউৰন নামৰ এক জটিল ৰোগত আক্ৰান্ত হয়, যাৰ ফলত এই শিল্পীগৰাকীয়ে গান গোৱাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ লগতে চলা ফুৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছিল। ইয়াৰ পিছত 1976 চনত শিল্পীগৰাকীয়ে বিবাহ পাশত আবদ্ধ হয় চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে। দীপালী বাইদেউৰ প্ৰতিটো গীততেই এখন সহজ সৰল নিভাঁজ গাঁৱৰ ছবি প্ৰতিফলিত হয়। তেওঁৰ কেইটামান কালজয়ী গীত হৈছে সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই, জোন ধনে জোনালীতে, কণমান বৰশীৰে চিপ, চেনাই মই যাওঁ দেই, অ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, আৰু বহুকেইটা গীততে তেওঁ কণ্ঠ নিগৰাইছিল। 1998 চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ইয়াৰ পিছতে 2010 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা প্ৰদান কৰে আৰু 2012 চনত আইদেউ সন্দিকৈ বঁটা লাভ কৰিছিল। সুদীৰ্ঘ 14 বছৰ ধৰি গান গোৱাৰ পিছত এদিন থমকি ৰৈছিল এই শিল্পীগৰাকীৰ কণ্ঠ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দীপালী বৰঠাকুৰে 2018 চনৰ 21 ডিচেম্বৰত সমগ্ৰ অসমবাসীক কন্দুৱাই বিদায় মাগিলে সেই পৃথিৱীৰ পৰা। যাৰ কণ্ঠই অসমীয়া সংগীতক এক অন্যান্য মাত্ৰা দিলে, নাইটিংগেল তেওঁ এই দীপালী বৰঠাকুৰ, যাৰ কণ্ঠত অসমীয়া মাটিৰ গোন্ধ পোৱা যায়, যাৰ গীত আজিও অমৰ হৈ থাকিল অসমীয়া সংগীত জগতৰ লগতে প্ৰতিজন অসমীয়াৰ হৃদয়ত।